হাই গাইজ মই ডিউটিৰ পৰা ওলাই আহিছোঁ কেনেকৈ লুলু মলত ডিউটি কৰিব লাগে আপোনালোকক দেখুৱাব খুজিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুন নতুন ভিডিঅ' পাই যাব ৰুমলৈ গৈ আছোঁ কেনেকৈ ৰুম পামগৈ আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব দেই সম্পূৰ্ণ চালেহে গম পাব বেংগলোৰৰ পৰা কিমান দূৰত ৰুম পোৱা যায় চিৰিলি চিৰি ডিউটিলৈ এটা কথাই ভাল যেনিবা ৰাস্তাবোৰ যেনিবা যেনিয়ে যায় তেনিয়ে ৰুম ওলাবগৈ সেইকাৰণে ভাল আৰু বেংগলোৰ ৰাস্তাবোৰ মানে বহুত ভাল আন্ধাৰ সেইকাৰণে অলপ দিগদাৰ দিছে কেমেৰাটো ইমান ভাল নহয় আপোনালোকৰ টাইম বুলি দেখুৱাবলৈ লৈছোঁ আৰু ডিউটিৰ পৰা কেনেকৈ ৰুমলৈ যাব খুজিছোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুন নতুন ভিডিঅ' পাই যাব এয়া দেখিছেনে মোৰ লগত অহা সেই পোৱালিটো এয়া মোৰ আগে আগে গৈ আছে এইবোৰ কুকুৰ লগত ধেৰ আকৌ দেই বেংগলোৰত পকাই পকাই লাগি আহে দেখিছেনে কুকুৰ দেখিছেনে সেয়া দেখিছেনে দেখিছেনে পকাই পকাই লাগি আহে সেইকাৰণে দিগদাৰ কুকুৰবোৰ কি ক'ম আৰু বহুত কষ্ট কেনেকৈ মানে ডিউটি পৰা কিমান কষ্ট আমি নিজেই বুজি পাওঁ ঘৰবোৰ দেখিছেনে চব 11টা বজাত মানে চব হেৰি হৈ যায় বন্ধ হৈ যায় ঘৰ অকল লাইট জ্বলি থাকে দেই কেনেকৈ মানে লাইট মানে আপুনি জ্বলেকৈ যায় তই টেনশ্যন নাই মানে লাইটৰ কাৰণে টেনশ্যন নাই ধুনীয়াকৈ পাই যায় দেখিছেনে লাইটৰ কাৰণে টেনশ্যন নাই ধুনীয়া লাইট পাই থাকিব আপুনি একো প্ৰব্লেম নাই যেনিবা মোবাইল চবাইল লৈ আহিলে সাৱধান আৰু দেই হাতৰ পৰা থপিয়াই লৈ যায় এতিয়ালৈকে মোৰ 2টা হ'লেই মোবাইল এনেকৈ থপিয়াই লৈ যোৱা সাৱধান আৰু ইয়াতো ইমান ভালকৈ উঠোৱা নাই যেনিবা মই সেইকাৰণে অকণমান মুখখন মোৰ গতটো অলপ দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে বাৰু ভিডিঅ'টো কেনেকৈ আমি আহি আছোঁ ডিউটিৰ পৰা সেইটোকে আপোনালোকক দেখুৱাব খুজিছোঁ খোজকাঢ়ি খোজকাঢ়ি আহিব লাগে নিশ্চয় বহুত কষ্ট কৰিব লাগে বেংগলোৰত বহুত কষ্ট কৰিব লাগে বহুত কষ্ট কৰিব লাগে বজাতো দোকান থাকে দুখন এখন অপেন থাকে যেনিবা ৰাস্তাত ভাল লাগিছে সেইটো তাতো লগাব পাৰে নি মই সেইটো লগোৱা নাই আকৌ সেইটো নালাগে সেইটো সৰু নহয় অলপ কথা নি সেই মই হেৰি এনেকৈ ল'লে এনেকুৱাই মোবাইলতে লওঁ এইটো কেছ দিলে কিমান হ'ব এইটো 30,000 কেছ দিলেও 30,000 এতিয়াও 30,000 কেছতে অনা হৈছে ন এতিয়া অঁ ক্ৰেডিট কাৰ্ডটো থাকিলে ৰাতিপুৱা দেৰিকৈ উঠিবা একো কাম এটা কৰিব নোৱাৰা বাইকবোৰ যেনিবা এটা কাৰণে ভাল বাইক গাড়ী ল'লে মানে একো টেনশ্যন নাই বাহিৰতে দম পেলাই থয় চুৰে আনিব নোৱাৰে আমাৰ নিচিনা নহয় তেনেকুৱা যেনিবা গাড়ী ভিতৰত ভৰাই থ'ব লাগে দেখিছেনে ইয়াত একদম বহুত ভাল একদম একো প্ৰব্লেম নাই গাড়ীৰ কাৰণে একো প্ৰব্লেম নাই এইডোখৰ ভগৱানৰ টেম্পুল এটা আছে দেখিছেনে ইয়াত ভগৱানৰ টেম্পুল পায়ে থাকে বহুত জেগাতে আছে